স্কুলত যাব, দেশে বিদেশে ঘূৰি ফুৰিব, এৰোপ্লেনত উঠিব, ডাঙৰ মানুহ হ'ব। তই দেখোৱা সপোনবোৰ ফলিয়াবনে মা? সপোনৰ দুৱাৰ খোলা, স্কুলখন দেখোন আকৌ তলা। কৰোণা ভাইৰাছৰ পৰা আৰু আমি কাহিনীও মুক্তি নাপাম নেকি মা? আজি স্কুল ছুটি, এতিয়া আৰু গাই ভাল নলগা হ'ল মা। বৰষুণ দিলে যে তই যে মানুহৰ ঘৰৰ পৰা খুজি অনা প্লাষ্টিকবোৰেৰে মোৰ স্কুল বেগটোত পানী পৰিবলৈ নিদিছিলি, কিতাপবোৰ ভিজিবলৈ নিদিছিলি, তেতিয়াই মই মনত পণ কৰিছিলোঁ মা, এদিন মই ডাঙৰ মানুহ হ'ম। তেতিয়া আৰু বৰষুণ দিলে আমি বিচনা কোচাব নালাগিব। তই নৰীয়া গাৰে কামলৈ নগ'লেও তোক মালিকনী বাইদেৱে গালি পাৰিব নোৱাৰিব। তেতিয়া তোক কেতিয়াও সুদা পেটত শুবলৈ নিদিওঁ। কিন্তু স্কুল দেখোন ছুটি দি দিলে মা। আজি স্কুল ছুটি, গৰম ৰুটি খাইনো কেনে লাগে গমেই নাপালোঁ মা। তই যে স্কুলত নাম লগাবলৈ যাওঁতে কৈছিলি, স্কুল গ'লে তোৰ দৰে মানুহৰ ঘৰত কাম কৰিব নালাগে, চাকৰি কৰিব পাৰি, বহুত টকা পাম, ঘৰত গেছ কিনিব পাৰিম, তই গৰম ৰুটি বনাব পাৰিবি। সেইবোৰ সপোনে হৈ ৰ'ব নেকি মা? এৰোপ্লেনত উঠা সপোন দেখোন আৰু কিমান দূৰত। আমাৰ সৰু সৰু সপোনবোৰে দেখোন ভাঙি যায় ৰ'বা। অনলাইন ক্লাছো যে আমাৰ বাবে সপোনেই দিছিল মা। তোৰ যে মোবাইলটো, তাতে ক্লাছ কৰিব নোৱাৰি নহয়, তাত স্কুল মোবাইলেৰে পাৰি। তোৰ মোবাইলটো তোৰ লগতে ৰাখ, নহ'লে মালিনী বাইদেউ ফোন কৰিব নহয়। আমাৰ সপোনবোৰ এইদৰেই শেষ হ'ব মা। নিচিনো তোমাক ক'ত আছা প্ৰভু, কিনো তোমাৰ নিদাৰণ হিয়া, আমাৰ স্কুল আগৰ দৰে সদায় খুলি দিয়া। আমি সকলোৱে সদায় মাস্ক পৰিধান কৰিম আৰু স্কুললৈ যাম আৰু এনেকৈয়ে আমাৰ জীৱন আগুৱাই লৈ যাম।